নমস্কাৰ সাকসেস পৰিয়ালৰ অন্যটা ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। যদি আপোনালোকৰ মনত এটা প্ৰশ্ন উদয় হৈছে বা কেতিয়াবা আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহে যে আপোনালোকক কোনোবাই ব্যৱহাৰ কৰিছে বা আপোনালোকৰ মই পইচা কথা কোৱা নাই, আপোনাক ব্যৱহাৰ কৰিছে বা আপোনাৰ সৰলতাৰ সুযোগ লৈছে, তেনেকুৱা বুলি যদি ভাবিছে বা তেনেকুৱা মনলৈ ভাব এটা আহিছে, তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। আৰু বহুলোকে কয় যে আমি সকলোৰে লগত ভাল কৰিলোঁ, সকলোৰে উপকাৰ কৰিলোঁ, সকলোৰে সহায় কৰিলোঁ, কিন্তু আমাৰ লগত কোনেও ভাল ব্যৱহাৰ নকৰিলে, বেয়া কৰিলে, সহায় নকৰিলে ইত্যাদি। আৰু আমি ভাবোঁ যে সত্যৰ কোনো স্থান নাই, সঁচা কথা কৈ লাভ নাই, ভাল কাম কৰোঁতাৰ কোনো স্থান নাই। যদি আমি ভাল কাম কৰি আছোঁ, অন্য লোকৰ সহায় কৰিছোঁ, তেতিয়াহ'লে আমিতো ভাল ফলাফল পাব লাগে। এইটো আমাৰ চিন্তাধাৰা হয়নে নহয় জনাব। বৰ্তমান সময়ত বেছি ভাল হ'লেও মানুহে দুৰ্বল বুলিহে ভাবে। এনেকুৱা কিয় হয় জানেনে? কাৰণ এতিয়ালৈকে আপুনি ভাল কামৰ, ভাল সহায় কৰাৰ, উপকাৰৰ সঠিক অৰ্থ জনাই নাই। ভাল গুণ মানে এইটো নহয় যে মানুহে যেনেদৰে কণ্ট্ৰল কৰিব আপুনিও তেনেদৰে চলিব। ভাল কামৰ আটাইতকৈ সহজ অৰ্থ হ'ল কাৰো প্ৰতি বেয়া ভাৱ নথকা, বেয়া নকৰাটো। যেতিয়া আপুনি কাৰো লগত বেয়া কাম নকৰে, বেয়া নাভাবে তেওঁলোকৰ কথা, তেতিয়াহ'লে আপুনি এজন ভাল মানুহ। ইয়াৰ অৰ্থ এইটোও নহয় যে আপুনি প্ৰত্যেকজন ব্যক্তিৰ আগত মূৰ দোৱাই থাকিব, প্ৰত্যেক ব্যক্তিৰ কথা শুনিব, তেওঁলোকে যদি কিবা এটা কাম কৰিবলৈ দিয়ে কৰিব, তেওঁলোকে যদি ক'ৰবাত যাবলৈ আপোনাক লগ ধৰে যাব, বা যিকোনো তেনেকুৱা কাম। এইটো ভাল কাম নহয়, সেইবোৰ মূৰ্খত আহে। যদি বিচাৰে আপোনাৰ কোনেও ব্যৱহাৰ নকৰক, আপোনাৰ সৰলতাৰ সুযোগ নলওক, তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম পইণ্টটো হ'ল, এতিয়া আমাক সহজ সৰল বুলি আমি যিটো ডেফিনেশ্যন আমি নিজৰ মনতে ভাবি লওঁ যে সেই মানুহজনে সকলো কথা আমাৰ শুনিব বা সেই মানুহজনে সকলোকে ভাল ব্যৱহাৰ কৰিব, আমি তেওঁলোকৰ লগত বেয়া কৰিলেও আমাক বেয়া নকৰে, তেনেকুৱা এটা থিংকিং আছে আমাৰ সহজ সৰল এজন মানুহৰ পক্ষে। এতিয়া আপুনি সেই মানুহবোৰক না কৰিবলৈ শিকক যদি নিজৰ সৰলতাৰ সুযোগ লোৱা যেন পাইছে। বহু লোকৰে এইটো হয় যে নকৰোঁ, নিদিওঁ বুলি ক'ব নোৱাৰে মানুহৰ আগত, আৰু অন্যজনে যেনেকৈ মন যায় তেওঁলোকৰ লগত কৰি যায়, কাৰণ তেওঁ বেয়া পাব। কোৱা মতে আমি নকৰোঁ, তেতিয়াহ'লে তেওঁ আৰু আমাক নামাতে বা তেওঁ বেয়া পাব। মনত ৰাখিব, কাৰোবাক না কোৱাটোত তেওঁলোকৰ বেয়া লাগক বা নালাগক, আপোনাৰ নিশ্চয় বেয়া লাগিব। যিটো কাম আপুনি জোৰ জবৰদস্তিৰে কৰিছে, বিনা ইচ্ছাৰে কৰিছে, সেই কামত আপোনাৰ নিশ্চয়কৈ বেয়া লাগিবই। এইটো চিৰন্তন সত্য কথা। জীৱনটো এবাৰেই পাব। যেতিয়ালৈকে আপুনি সুখী নহয়, তেতিয়ালৈকে অন্য এজনক সুখী কেনেকৈ কৰিব? আপোনাৰ কিবা এটা কাম কৰিবলৈ মন যোৱা নাই বা কাৰোবাৰ ওচৰলৈ যাব মন যোৱা নাই বা কোনোবা ঠাইলৈ কাৰোবাৰ লগত যাবলৈ মন যোৱা নাই, তেতিয়াহ'লে সেই ব্যক্তিজনক না ক'বলৈ শিকক। কিবা দিবলৈ যদি মন যোৱা নাই, তেতিয়াহ'লে নিদিওঁ বুলি কৈ দিয়ক, একেবাৰে ডাইৰেক্ট। আপোনাৰ লাইফ, আপোনাৰ মৰ্জি। কাৰোবাক না বুলি ক'লে আপুনি বেয়া মানুহ হৈ নাযায়। এইখিনিতে আকৌ আহি গ'ল স্বাৰ্থপৰ হোৱাৰ কথাটো। আজিকালি স্বাৰ্থপৰ নহয় কোন, আপোনালোকে মন কৰক। যেতিয়া অন্য এজনৰ কোনো গুৰুত্ব নাই, আপোনাৰ সুখ দুখৰ প্ৰতি, আপুনি ভাল পাইছে নে বেয়া পাইছে, কোনো তেওঁ ভূক্ষেপ নকৰে, তেতিয়াহ'লে আপুনি কিয় তেওঁৰ কথা চিন্তা কৰিব? এইটোৱে মেইন পইণ্ট। দ্বিতীয় কথাটো হ'ল, মানুহক আপোনাৰ সময়বোৰ এনে দি নিদিব, কাৰণ সময় এনেকুৱা এটা বস্তু যিটোৰ কোনো মূল্য নাই বুলিয়ে ক'ব পাৰি, কাৰণ সেইটো আপোনালোকে কোনো পইচা দি কিনিব নোৱাৰে। সেইটো আপোনালোকে একো কৰিয়ে সেইটো আপোনালোকে ঘূৰাই আনিব নোৱাৰে, কিনিব নোৱাৰে। ই আকৌ দুনাই ঘূৰি নাহে আপোনালোকৰ জীৱনলৈ। আজিৰ দিনটো গ'ল, কাইলৈ আজিৰ দিনটো আপোনালোকে ঘূৰাই নিব নোৱাৰে। যদি আপুনি আপোনাৰ জীৱনৰ 1 ছেকেণ্ড সময়ো পাৰ হৈ যোৱা ঘূৰাই আনিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ মূল্যৱান সময় মানুহক চিন্তা কৰিহে দিব। সকলোতকৈ বেছি সময় আপুনি নিজৰ উন্নতিৰ বাবে লগাওক। বেছিভাগ সময় নিজক দিয়ক, নিজক তন মন ধনক উন্নতি কৰিবৰ বাবে লগাওক, কাৰণ যিবোৰ সময় নিজক দিব, সেইবোৰ সময়হে পিছত আপোনাৰ লগ দিব। ইয়াৰ অৰ্থ এইটো নহয় যে কাকোৱে সময় নিদিব, যিমান সময় দিব লাগে সিমানহে দিব, অৰ্থাৎ এটা লিমিট।
ইয়াৰ পিছৰ পইণ্টটো হৈছে আপুনি মানুহৰ বাবে সদায় এভেইলেবল নাথাকিব। আপোনাৰ মানুহৰ বাবে এভেইলেবলৰ গুণ দেখুৱালে বা আপুনি সদায় যদি কোনোবাই যদি কেতিয়াবা যেতিয়াই তেতিয়াই আপোনাক লগ ধৰোঁতে যদি আপোনালোক এনে আছোঁ বুলি কয়, তেতিয়াহ'লে আপোনাৰ কিমান মূল্য থাকিলে বা আপোনাৰ কিমান খালী সময় আছে সেইটো তেওঁলোকে অনুভৱ কৰে বা তেওঁলোকে সেইটো জুখি লয়। আৰু খালী থকা সময়ে আপোনাৰ মূল্য কমাই আনে। আপুনি যিমান সময় খালী থকা বুলি তেওঁলোকক ক'ব, আপোনাৰ মূল্য সিমানেই কমিব। কাৰণ তেওঁ গম পায় যে আপোনাৰ ওচৰত যেতিয়াই মন যায় তেতিয়াই আহিব পাৰে, কাৰণ আপুনি ফ্ৰী। তেওঁ আপোনাক সন্মান নকৰে কাৰণ আপুনি সদায় এভেইলেবল থাকে। যেতিয়া দৰকাৰ হয় আপুনিতো আছেই। এতিয়া অৰ্থ এইটো নহয় যে আপুনি কাৰো বাবে কেতিয়াও এভেইলেবল নাথাকিবই। ইমানো দামী হৈ নাযাব যে মানুহে আপোনাক মাতিবলৈ ভয় কৰে, আৰু ইমান সস্তাও নহ'ব যে মানুহে আপোনাক নচুৱাই লৈ ফুৰিব। এইটো নাভাবিব যে তেওঁৰ কেনেকুৱা লাগিব বা কেনেকুৱা লাগিছে। আপুনি প্ৰথমতে এইটো ভাবক যে আপোনাৰ কেনেকুৱা লাগিব তেওঁৰ লগত গ'লে, বা এই সময়কণত যদি তেওঁক সময় দিয়ে তেতিয়াহ'লে আপোনাৰ সময়কণ কেনেকৈ খৰচ হ'ব বা আপোনাৰ মনোভাৱ কেনেকুৱা হ'ব। যেতিয়া অন্য এজনে আপোনাক গুৰুত্ব নিদিব তেতিয়া আপোনাৰ কেনেকুৱা লাগিব। নিজৰ জীৱনটোত কেৱল গুৰুত্ব নিজক দিবলৈ শিকক, নিজৰ জীৱনটোক বনাবলৈ শিকক। এইটো হয়, অন্য এজনৰ সহায় কৰিব লাগে, তেওঁৰ দুখত সমভাগী হ'ব লাগে। কিন্তু আপুনি কৰা সহায়ৰ তেওঁৰ ওচৰত যদি কোনো গুৰুত্ব নাই, মূল্য নাই, আহিছ তেনেকুৱা, তেতিয়াহ'লে আপুনিও কাৰো পিছত এনেই দৌৰি ফুৰিবলৈ কোনো দৰকাৰ নাই। ইয়াৰ পিছৰ পইণ্টটো হৈছে আপুনি বেছিকৈ মানুহৰ যত্ন ল'বলৈ এৰি দিয়ক, কাৰণ তেওঁলোকৰ কেয়াৰৰ বিপৰীতে নিজৰ কেয়াৰ লওক। নিজে যদি প্ৰথমতে দুখী হৈ আছে তেতিয়াহ'লে প্ৰথমে নিজক ঠিক কৰক। যদি আপুনিয়ে দুখী হৈ থাকে তেতিয়াহ'লে আন কাৰোবাক আপুনি কেনেকৈ সুখী কৰিব বা আন কাৰোবাৰ কেনেকৈ কেয়াৰ ল'ব। এটা কথা লক্ষ্য কৰিব যে যিসকল ব্যক্তি মানুহৰ লগত ভাৱনাৰে বেছি জোৰা লাগি থাকে অথবা অন্য এজনৰ বেছি কেয়াৰ লয়, তেওঁলোকেই মনৰ গভীৰৰ পৰা দুখী হৈ থাকে। তেওঁলোকৰ মাত্ৰ এটাই কমপ্লেইন যে কাৰো মোৰ প্ৰতি ভাল ভাৱ নাই। মই ইমান ভাবোঁ তেওঁলোকৰ কথা, মোৰ কথা অলপো নাভাবে। যিজনৰ ওচৰত আপোনাৰ কোনো গুৰুত্ব নাই, মূল্য নাই, তেতিয়াহ'লে আপুনি কিয় তেওঁক মূল্য দিব, গুৰুত্ব দিব। গুৰুত্ব সিমানেই দিব যিমান আপোনাৰ কৰ্তব্য। আপুনি কাৰো পিছত দৌৰি ফুৰিবলৈ দৰকাৰ নাই। ইয়াৰ পিছৰ পইণ্টটো হৈছে নিজকে কাৰো ওচৰত বা কাৰো ওপৰত নিৰ্ভৰ নকৰাব সম্পূৰ্ণৰূপে। মানুহে নিজকে অন্য এজনৰ ওপৰত এৰি দিয়ে যে তেওঁ নহ'লে নহ'বই, আপোনাৰ অবিহনে মোৰ কোনো নাই, ইত্যাদি ইত্যাদি। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কথা মই ইয়াত কোৱা নাই। এনেকৈয়ে মানুহ সকলোতকৈ বেছি দুখী হৈ থাকে যিজনে নিজৰ জীৱনৰ কণ্ট্ৰল অন্য এজনক দি থৈছে। যিজনে নিজৰ লাইফৰ সকলো সিদ্ধান্ত নিজে নিৰ্ণয় লয়, সেইজনৰ জীৱন বহুত সুখেৰে পাৰ হয়। আপুনিও সেইবাবে কেতিয়াও নাভাবিব যে তেওঁ নহ'লে মোৰ কি হ'ব, মই কেনেকৈ জীয়াই থাকিম। এই পৃথিৱী কাৰো অহা যোৱাৰ বাবে নচলে বা ৰৈ নাথাকে, বা তেওঁ নাইকিয়া হৈ গ'লে পৃথিৱীখন ৰৈ যাব জানো। এইবোৰ কথা নিগেটিভলি নল'ব। ইয়াৰ এইটো অৰ্থ যে প্ৰথমে নিজে সুখী হওক, তাৰপিছত অন্যজনক সুখত অনুভৱ কৰাওক। এজন ব্যক্তিৰ হাতত পইচাই নাথাকে, তেওঁ অন্য এজনক কি দান কৰিব, ঠিক তেনেকুৱা কথাই। সেইবাবে আপুনি এইটো নাভাবিব যে ভাল কাম কৰাৰ কোনো মূল্য নাই, ভাল কাম কৰাতকৈ বেয়া কাম কৰাটোৱে ভাল, ইত্যাদি ইত্যাদি। ভাল মানুহ, ভাল কৰ্মৰ মূল্য এই পৃথিৱীত বহুত ওপৰত, কিন্তু তাক কেনেকৈ কৰিব লাগে সেইটোহে আচল কথা। ভিডিঅ'টো সামৰিছোঁ এইখিনিতে। যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে কমেণ্টত জনাব আপোনালোকৰ মন্তব্য। আপোনালোকৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।